Hey friends, welcome to my channel Vlogging Manas. মোৰ প্ৰথম চেনেল হয় এটো আৰু মই উলাইছো মটো ব্লগিং কৰিবলৈ আৰু এই লকডাউন যোৱাৰ পিছত সেই মাৰ্চৰ পৰা আজিলৈকে ঘৰত ওলোৱাই নাই সো ভাবিলো আজি আমি সবাই মিলি যাও বুলো অকমান বাইকখন লৈ ওলাই যাও ক'ত যাব পাৰি কোনো ডেষ্টিনেশন নাই মই জাস্ট বাইকখন লৈ ওলাইছো এতিয়া আৰু যাও আৰু ৰাস্তালৈকে পেট্ৰল পাম্প যাম প্ৰথম তাত পেট্ৰল ফিল কৰি দেন ডেষ্টিনেশন এটা ওলাই লম ক'ত যোৱা যায় হয়নে বুলক আজি ओके तो राइट नाउ मैं आसो नियर बाय BH कॉलेजर ओसर एन पेट्रोल पाम्प आछे H दास एंड सन्स तो एखन पेट्रोल पाम्प एंड TVS शोरूम तो गई आसो इतना गुवाहाटीলৈকে डिस्टेंस मेबी 130 किलोमीटर मान হ'ব পাৰে लेट्स सी न और मोर प्रथम ब्लॉग सो बेया नापाब मोर एडिटिंग स्किल्स नाई ड्राइविंग मोटामुटी तो ड्राइविंग देखाब নোৱাৰো যদি মাজত কৰবাত ৰৈ যাও দেন আই উইল শো ইউ জায়গাবিলাক কিমান হয় ট্যাঙ্ক ফুল কৰি ললো এতিয়া জাস্ট ৰাইট ওকে ৰাইট নাও আছো মই নলবাৰীৰ ঘগৰা পাৰ মেবি ৰখিলো কাৰণ এৰিব লগা আছিল গল শুকাইছে পানী খাম আৰু মই ঘৰৰ পৰা ওলাতে ৰেইনকোট পিন্ধি ওলালো তো ইয়াৰ পৰা চাও বতৰ ভালেই আকাশখন চাও কিমান ধুনীয়া হৈ আছে তো ৰেইনকোটখন খুলিলো বহুত গৰম লাগে আৰু উইণ্ডশিট তাৰ ওপৰত ৰেইনকোট তো ভাবক মোৰ কেনেকুৱা বেন বাজি গ'ল ন এই আৰু পানী চানী খাই অকণমান ওলাই আহোঁ চ' যাওঁ গুৱাহাটীলৈ দেন তাত কি প্ৰগ্ৰাম কৰিব পাৰি আফটাৰ লকডাউন মানে লকডাউন যোৱাৰ পিছত আজি সেই মাৰ্চৰ পৰা আজিহে মই ওলালোঁ ঘৰৰ পৰা তো চাওঁ কি কৰিব পাৰি কালি সানডে আছে তো সানডেটো চোৱা যাব কি ইউটিলাইজ কৰিব পাৰি সানডেটো ন ব্লগ তো মই গুৱাহাটীলৈ সোমাই গ'লোঁ আৰু কামাখ্যা মন্দিৰলৈ আহিছিলোঁ বাট সিহঁতে ৰাস্তাত ৰখি দিলে আৰু ক'লে যে আজি মন্দিৰ বন্ধ খোলা নাই তো এতিয়া নামি আহিলোঁ আৰু যোৱাপথত ইয়াত এটা ভিউ পইণ্ট আছে তালৈকে ৰখিলোঁ চিনাৰীটো বহুত ধুনীয়া আপোনাক দেখাই আছোঁ হা এইখন মোৰ বাইক আৰু এইপিনে উঠিব লাগে কামাখ্যা মন্দিৰলৈ বেছি দূৰ নহয় ইয়াৰ পৰা পইণ্টৰ পৰা তো বোলক ওলাও এতিয়া ন আৰু মাছখন এই সৰু মাছ ইউজ নকৰোঁ পুৰা ফেচ মাছ ইউজ কৰিলে কি হয় মানে এইখিনিও ছেফ থাকে লেতেৰা নহয় মাছ ইউজ কৰিব বহুত দৰকাৰ য'ত ত'ত কৰোণা হৈ আছে এতিয়া হয়নে অলপ চ' ৰাইট নাও মই কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ বেলি ভিউ পইণ্ট ঠাইখন আহিছোঁ আগতে বাট ভাল লাগে বিৰাট ধুনীয়া ঠাই বহুত মানে নেচাৰেল বস্তু দিয়ে ভৰা মানে অকণমান একা বেকা ৰাস্তা আৰু পাহাৰীয়া টাইপ বোলক আপোনাক ভিউ পইণ্টটো দেখাওঁ এতিয়া চাইছে কিমান ধুনীয়া পাৰলৈকে যাব পাৰি বাট বেলেগৰ ঘৰৰ ওপৰলৈ যাব লাগিব